লাগিছে কঁকালখনে ভাঙি যাওঁ হৈছে আমি আৰু সেই কোন বাট আছে ঘৰ পালোৱে দেখা নাই নেকি তই নহ'ব মই আৰু নোৱাৰো তুমি তাত মোক চাওমিন নোখোৱালা নহয় আৰু ইয়াতো মোক এনেকৈ এই বেগটো ডাঙৰ আনিছা মই নোৱাৰো আৰু যাব আন দে মোক বেগটো মোকে দে তই নোৱাৰ তোৰ একো এটা কামেই নাই মই গম পাইছো তোক আৰু ৰোৱা ইমান গধুৰ বেগটো গধুৰ বুলি গম পায়ে তুমি মোক দাঙিব দিছা ন এতিয়াহে ইয়াতে মই পৰি মৰি থাকিম আজি ঘৰত যাই তোক দি আছো তোৰ আজি পিঠিত ফালিম মই চাই থাকচোন তোক আজি ঘৰত বল কৈ দি আছো তোক মই দেউতাক কৈ দিম আজি তুমি মোক আহোঁতে এনেকৈ আনিছা ইমান দূৰ খোজ কৰাই আনিছা এখন ৰিক্সা নললা হ'ব গাধ সোনকালে খোজ কাঢ় টিংকা চিকা টিংকা চিকা টিংকা চিকা টিংকা চিকা এই ৰমলাজনী ইমান দেৰি কৰিলে নে আজি ইমান সময় লাগিছে নে সিহঁতৰ এইকণ বজাৰ কৰোঁতেই আহিছে চাগৈ মাজনীকে মাতি দিওঁ ৰ মাজনী মাজনী এইফালে আহাচোন মাৰাহঁত আহিছে কিজানি দুৱাৰখন খুলি দেহি আহিছো দেউতা খুলি দিওঁ ৰবা কি কিবা আনিলে মানুহজনী চিকেন আনিব দিছিলো পালেনে নাইবা আহা মা আহা অলপ আগুৱাই বেগখন লৈ আহি দিয়া মা যা কেইটামান আম আনিছো থুই কাটি পেলাই ইয়াতে লৈ দেউতাৰক আৰু মোৰ লৈ হ'ব দিয়া মা মা ভাইটি ক'ত ৰ'ল আহি আছে দে ভাইৰাই যিহে তাৰ লগত দিগদাৰ ভগৱান ইমান কেও কৰি থাকে আহোঁতে চাওমিন নাপায় যিখনে নাটক কৰিলে মুঠতে বেগটোও দাঙিব নোৱাৰে আৰু হ'ব দিয়া মা মই আহিছো কোৱা বহুত দিনৰ মূৰত ফোন কৰিলাহে আজিকালি তোমাৰ খবৰে নোপোৱা হৈছো এদিনটো খবৰ ল'ব পাৰা কেনেকৈ আছো কি খাইছো তোমাৰ আজিকালি খবৰেই নাপাওঁ ইমান বিজি নে তুমি আজিকালি আছে ৰমলাজনীও আছে দিয়া ভালেই আছে তোমাৰ পিছে কেনেকুৱা মই গম নাপাওঁ নহয় হ'ব দিয়া যাম বাৰু এইবাৰ যাম মই অকলে যাম দিয়া থকাকে যাম হ'ব দিয়া তেন্তে ৰাখো বাই বাই বাপৰে এইজনৰ কি হে ফোনতে থকা হৈছে দেখোন কোনোবাৰ লগত গোল খিলালে নেকি কিবা কৈছা নেকি ৰমলা নাই একো কোৱা নাই আপোনাকনো কি ক'ম আপুনি যিহে ফোনত ব্যস্ত আজিকালি মোৰ ফালে গুৰুত্বই নেকি আপোনাক যাওঁতে কৈছিলো দেখোন মোক একপি ফটো তোলা বোলে আপোনাৰ দেখোন সময় নহ'ল ইমান বিজি আপুনি আৰু এইটো কাৰ লগত ইমান ফোন কৰি আছে আপুনি কোনোবা আৰু এজনী ওলাল নেকি থোৱা হে ৰমলা কি কথা কোৱা তুমি চিকেন আনিলে নে নাই মই চিকেন খাবৰ কাৰণে ৰখি আছো সোনকালে যোৱা বনাই আনা মোৰ ইমান ভোক লাগিছে বাপৰে আপুনি কম খাব নোপোৱা নহয় দেই এই ল'ৰা ছোৱালী হালকহে কওঁ মই খাব নাপায় বুলি আপুনি দেখোন তাৰ আহি পাইছোহে মাত্ৰ কৰে জিৰাবই পৰা নাই আপোনাক খাওঁ মুখখন হ'লেই ইমান সুখোৱা মানুহটো বাপৰে বাপ আৰু আপোনাক যে আজি গাড়ী এখন আনিবলৈ কৈছিলো তুমি আনিছেনে নাই ইমান দূৰ মই এই ৰ'দে আহিব লগা হৈছে আনিম ৰবা এই অৰ্ডাৰ দিছো আৰু আহি পাবই আৰু 2-3 দিনতে আহি পাব আৰু এই পাগলটো আহিলে যাওক আপোনাৰ ভাগিনীয়াৰে আহিছে মাতি আনক ভাগিন আহা ভিতৰলৈ সোমাই আহা এই পাগলটো আহিল আৰু কৰ পৰা যে আহে আহা ভাগিন বহা ইমান দিনৰ মূৰত আহিলা তুমি বহা তুমি মই ভিতৰৰ পৰা আহি আছো এই সুবুদে মামি চাহ পানী অলপে আন বহুত দূৰৰ পৰা আহিছ না ফুৰি চুৰি বেহুতি পিছে দে হ'ব দে বহা তুমি এই পাগলটো আহিল মানে হুলে আৰু চাহৰে অৰ্ডাৰ দিলে এতিয়া আৰু বা কি কয় ভাত খায় নে কি খায় ভালে দে ভাল মোৰ তহঁতৰ ঘৰৰ পিনে পিছে কেনেকুৱা যা থুই পেলা টিংকা চিকা এই গাধটো আহিল পায় টিংকা চিকা এখন হৃদয় এটি সৰু পজা
মোৰ কলিজা তোমাক তাতে ৰাখি থওঁ। ঐ গাধ, তই কোন কলিজাক ৰাখি থহে? বা তাৰ গান কি চাবি, পঢ়াত নাই তাৰ একো, আৰু সি গান গায়, অ কলিজা তাতে ৰাখি থম তোক। দেউতা তুমিয়ে নেকি? মই মানে এনেই গানটোৱে গাই আহি আছিলো। দেউতাই গম পাই গ'ল পাই। ঐ গাধ, যা, এই ককায়েৰে আহিছে, মোন ককায়েৰে আহিছে, যাচোন মাত দে গৈ তাক। আয়ো মোৰ দাদা আহিছে নেকি? কি যে মজা হ'ব আজি। টিংকা চিকা মুন দাদা আয়ো মুন দাদা আহিছে আজি, কি যে ভাল লাগিব। আয়ো মুন দাদা।